हेलो फ्रेंड्स, आज बनाम मैं मटर पनीर और मैं केनेকৈ पनीर बनाम चाওকচোন আহক। এফালে মই লৈছোঁ 250 গ্ৰাম পনীৰ আৰু এফালে মটৰ লৈছোঁ আৰু আদা নহৰু জোখমতে লৈছোঁ। 4টা পিঁয়াজ আৰু 2টা ডাঙৰ বিলাহী লৈছোঁ। এতিয়া এই আটাইখিনি মই পেষ্ট বনাই লৈছোঁ। এয়া চাওক আৰু বাকিবোৰ মই কেনেকৈ বনাওঁ চাই যাওক। এয়া মই জুইতে বনাইছোঁ। কেৰাহী এখনত তেল গৰম হ'বৰ কাৰণে দি লৈছোঁ আৰু এতিয়া ইয়াতে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। বহুত কাঢ়া ফ্ৰাই নকৰোঁ, অলপ সময় ফ্ৰাই কৰি লৈছোঁ। পনীৰখিনি ফ্ৰাই কৰি লোৱা আৰু নোলোৱাটো নিজৰ কথা। মই ফ্ৰাই নকৰিলেও ভাল পাওঁ, কৰিলেও ভাল পাওঁ, কিন্তু আমাৰ এখেতে কেঁচাকৈ দিলে বৰ এটা ভাল নাপায়। সেইকাৰণে মই অকণমান, বেছি নহয়, খুব কম তেলত ফ্ৰাই কৰিছোঁ। আৰু এতিয়া এয়া তেলতে মই ক'লা জিৰা কেইটামান দি লৈছোঁ আৰু এই তেলতে এইকেইটা ফটাৰ পাছতে মই ইয়াতে পিঁয়াজৰ পেষ্টটো দি দিছোঁ আৰু পিঁয়াজৰ পেষ্টটো অলপ সময় ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো এৰাই নাযায়। আৰু তাৰ পাছতে মই ইয়াত পিচি লোৱা আদা নহৰু দি দিছোঁ আৰু এই অকণমান তেলবোৰ এৰাই যোৱাৰ পাছতে মই ইয়াতে মছলাবোৰ দিছোঁ। মছলা বিশেষ দিয়া নাই। ইয়াতে মই জোখমতে হালধি, নিমখ, কাশ্মীৰী ৰেড চিলি আৰু পনীৰ মছলা এচামুচ দি লৈ পেলাই তাতে মই যিখিনি মটৰ গুচাই লৈছিলোঁ মটৰখিনি তাত দি দিছোঁ। মটৰখিনি অকণমান সময় ভাজি ল'ম। ঘৰত জুহাল নাই, সেইকাৰণে আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব। আৰু এতিয়া ইয়াতে মই এইখিনি চাওক কিমান ধুনীয়াকৈ তেল ওলাই গৈছে আৰু ইয়াতে মই পেষ্টটো দি দিছোঁ বিলাহী। আৰু এতিয়া অলপ সময় ভালকৈ লৰাই দিম, কাৰণ মছলাখিনি ইয়াত সোমাব লাগিব। আৰু ইয়াতে মই অকণমান গৰম পানী ব্যৱহাৰ কৰি দিছোঁ আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ লৰাই লৈ পেলাই তাত মই আৰু অকণমান পানী দি দিম। পানী দি পেলাই আকৌ লৰাই দিম, কিয়নো লাগি ধৰিব বুলি ভয় লাগে, যিহেতু মই জুইত বনাইছোঁ। সেইটো কাৰণে অকণমান পানী দিছোঁ, লৰাই দিছোঁ তেনেকৈ। এতিয়া ভালদৰে সিজিবলৈ দিম। এতিয়া আৰু উতল আহিলে ইয়াতে মই পনীৰখিনি দি দিছোঁ আৰু পনীৰখিনি যিহেতু কেঁচা আছিলে সেইকাৰণে অলপ সময় সিজাৰ পাছতে মই ইয়াতে কেঁচা ধনিয়া দি দিছোঁ। আৰু এতিয়া এয়া চাওক মোৰ মটৰ পনীৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এই চব্জিখন ৰুটিৰ সৈতে খাবলৈ খুব ভাল। আজি কিন্তু মই ৰুটি বনোৱা নাই, মই ভাতৰ লগত খাম। পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।